ক'ত ওলাইছা? তিনিচুকীয়া বজাৰলৈ কিবা এটা আনোগে বুলি খাবলৈ দুপৰীয়া সাজত সেইকাৰণে ওলাইছোঁ। বাকী কিনো পাওঁ চাওঁ। এনেই কি আনিম বুলি ভাবিছা বাৰু? চাওঁচোন কি পাওঁ আজি বজাৰত ভাল ভাল বস্তু চাইহে গম পাম। পকেট মোৰ আজি খালী হ'ব মানে। এয়া আমি আহি পালোহি বজাৰখন। প্ৰথমতে এয়া চব্জি বজাৰ প্ৰথমে বহিছে, তাৰপিছত আমি অকণমান আগলৈ গৈ পেলাই পামেই এতিয়া গাহৰি দোকানখন, যিহেতু আজি বাৰু ভাবিছিলোঁ গাহৰি অকণ লৈ যাওঁ বুলি। আজি কথা গাহৰি নে? भैया टमाटर दीजिए तो किलो कितना ये? किलो 20 टका। গাহৰিটো ল'লোৱে অকণমান, তাৰপৰা বোলো বিলাহী দুটামান লৈ লওঁ, বিলাহী এপোৱা লৈ জলকীয়া কেইটামান লৈ ঘৰলৈ বুলি ঘৰ উভতিলোঁ। প্ৰথমতে গাহৰিখিনি ধুই পেলাই কুকাৰত এটা চিটি মাৰিবলৈ এৰি দিম, প্ৰথমতে নিমখ অকণ দি পেলাই। তাৰপৰা পিঁয়াজ দুটা সৰু সৰুকৈ কাটি ল'ম ধুনীয়াকৈ, তাৰপৰা আদা নহৰু দি ল'ম ধুনীয়াকৈ খুন্দনাটোত, আৰু বিলাহী এটা সৰু সৰুকৈ দীঘল দীঘলকৈ কাটি ল'ম। কেৰাহীখন অকণমান গৰম হ'বলৈ দি তেল দি পেলাই তাতে প্ৰথমতে জলকীয়া দিলে ভাজি পেলাই কাটি থোৱা পিঁয়াজকেইটা প্ৰথমতে অকণমান সময় ভাজি ল'ম। এতিয়া মই তাত দিম তেজপাত এখিলা আৰু শুকান জলকীয়া এটা। এতিয়া পিঁয়াজৰ কালাৰটো সলনি হোৱা দেখি মই এটা জিঞ্জাৰ গাৰ্লিক পেষ্টটো তাত এড কৰিম। কাটি থোৱা বিলাহীকেইটাও মই দি দিছোঁ এতিয়া এড কৰিছোঁ অকণমান ধনিয়া পাউডাৰ। এতিয়া এড কৰিছোঁ জিৰা পাউডাৰ।